অসমৰ অতিকৈ চেনেহৰ ভোগালী বিহুটি আদৰিবলৈ প্ৰতিজন অসমীয়াই বৰ্তমান মেজি সজা আৰু ভেলাঘৰ সজাত ব্যস্ত আৰু সাজি থকা প্ৰতিজন ব্যক্তিয়ে এটা কথা জানে যে বিহুৰ দিনাই ৰাতিপুৱাই এই সকলোখিনি জ্বলাই দিয়া হ'ব। প্ৰতি বছৰে একেখিনিয়ে কাম, একেটাই মেজি, একেটাই ভেলাঘৰ আৰু একেই পৰিসমাপ্তি। কিন্তু কেতিয়াবা ভাবি চাইছেনে আমি যে এই প্ৰতি বছৰে একেখিনি কামকে কৰি থাকোঁ, কিয় কৰি থাকোঁ? আচলতে এই মেজিটো আমাৰ অসমীয়াৰ বাবে মাথো এক পৰম্পৰা নহয়, ই এক আমাৰ প্ৰতিজন অসমীয়াৰে প্ৰয়োজন। আমাৰ দৰে ভাগৰি পৰা প্ৰতিজনৰ বাবে ই এক ডাঙৰ সাহস। আমি জানো যে এই মেজিটো বিহুৰ দিনাই জ্বলি শেষ হৈ যাব, কিন্তু এই জ্বলি থকাৰ দৃশ্যটোৱে আমাক এটা কথা সোঁৱৰাই দিয়ে যে জীৱনত কোনো এটা বস্তুৱেই চিৰস্থায়ী নহয়, লাগিলে এয়া সুখেই হওক বা আমাৰ যিকোনো দুখেই হওক। আমাৰ বৰ্তমানৰ পৃথিৱীখনত স্থায়িত্ব বা পাৰ্মানেঞ্চক বহুত এটা বেছি গুৰুত্ব প্ৰদান কৰা হয়। সকলোৱে আমি এটা স্থায়ী ভৱিষ্যত গঢ়ি তোলাটো বিচাৰোঁ, সুন্দৰকৈ ছেটেল হৈ যোৱাটো বিচাৰোঁ। এইটো কোনো বেয়া কথা নহয়, কিন্তু এই স্থায়িত্বৰ দৌৰটোত আমি হেৰুৱাবলৈ ভয় কৰা হৈছোঁ। আমি একেটা পুৰণি চিন্তাকে ধৰি থাকোঁ আৰু সলনি হ'বলৈ ভয় কৰোঁ। আজি হঠাতে এটা অনুভৱ হ'ল, আমাৰ অসমীয়াৰ এই প্ৰিয় মাঘ বিহুটোৱে আমাক এক সুকীয়া অভিজ্ঞতা প্ৰদান কৰি থৈ যায়। আচলতে মেজিটোৰ গুৰুত্ব ইয়াৰ স্থায়িত্ব তাত নহয়, ইয়াৰ গুৰুত্ব হৈছে ই প্ৰদান কৰা উত্তাপত। এই মেজি যিমান সময়লৈকে জ্বলি থাকে, সেই জ্বলি থকা সময়ছোৱাত প্ৰতিজন ব্যক্তিকে একত্ৰিত হৈ থকাৰ এটা সুকীয়া আমেজ প্ৰদান কৰে। সেয়ে মেজিটো মাথো এক গাঁথনি নহয়, ই এক পৰিৱৰ্তনৰ নাম। কিয়নো জীৱনত আমি যিমান আন্তৰিকতাৰে নতুন কিবা এটা আদৰি লওঁ, সিমান সাহসেৰে পুৰণি কিবা এটা এৰি দিবলৈও শিকিব লাগে। আমি চাগে মেজিৰ এই খেৰ বা কাঠসমূহতে প্ৰেক্টিছ কৰোঁ, যদিহে জীৱনত কেতিয়াবা ইয়াতকৈও ডাঙৰ কিবা হেৰুৱাবলগীয়া হয়, আমি তেতিয়া যাতে কোনো কাৰণতে ভাগি নপৰোঁ। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মেজিৰ এই জুইকুৰাই আমাৰ এই পৰিশ্ৰমখিনিক ধ্বংস নকৰে। এই মেজিৰ জুইয়ে আমাৰ পৰিশ্ৰমখিনিক আৰু আমাৰ মনৰ আন্ধাৰখিনিক এক পোহৰলৈ পৰিৱৰ্তন কৰে। এটা কথা আপোনালোকেও অনুভৱ কৰে যে যেতিয়ালৈকে আমি পুৰণি যিকোনো বস্তু, অভ্যাস বা আমাৰ পুৰণি স্মৃতি এৰি নিদিওঁ, তেতিয়ালৈকে আমি নিজক নতুনকৈ আৰম্ভ কৰিব নোৱাৰোঁ। আৰু আমাৰ এই মাঘৰ বিহুৰ মেজিৰ জুইকুৰাই আমাক প্ৰতি বছৰে এইটো কথাই সোঁৱৰাই নিদিয়েনে বাৰু? সকলোকে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আজি মোৰ এই মনৰ অনুভৱখিনি এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ আগলৈ আগবঢ়াই দিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু আপোনালোকৰ দৃষ্টিত এই মেজিৰ সংজ্ঞা কি কমেণ্ট বক্সত নিশ্চিন্ত মনে জনাব পাৰে। ভাল লাগিলে যদি লাইক কৰিব। এনেধৰণৰ নতুন নতুন সুকীয়া ভিডিঅ'বোৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ। ডেটছ ইট ফৰ টুডে। চি ইউ ইন দ্য নেক্সট ওৱান।